নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম মাষ্টাৰ জব ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে দেখা পাইছে ডাইৰেক্টৰ অফ ফৰেনচিকত ছায়েন্সত নতুন পোষ্ট ওলাইছে। পোষ্টসমূহ খালী হৈ আছে। 4টা জুনিয়ৰ এছিষ্টেণ্টৰ পদ খালী হৈ আছে আৰু 36টা পদ খালী হৈ আছে ছাইণ্টিষ্ট এছিষ্টেণ্টৰ বাবে। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে ইয়াত এপ্লাইসমূহ কৰিব পাৰে। কি লাগিব, কেনেধৰণে এপ্লাই কৰিব, সকলো বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিম। আহক চাই যাওঁ ভিডিঅ'টো। খালি ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহ'লে গম পাব কেনেধৰণে এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে আৰু কেনেধৰণে আপোনালোকে তাত কি কোৱালিফিকেশ্যন লাগিব, সকলো বিষয়ে আলোচনা কৰিম। এজৰ বিষয়েও ক'ম। ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰি যাওক। ইয়াত আপোনালোকে দেখা পাইছে আপোনালোকে ইয়াত ছাইণ্টিষ্ট এছিষ্টেণ্টৰ পদ খালী হৈছে বুলি কৈছে। ছাইণ্টিষ্ট এছিষ্টেণ্টৰ 36টা পদ খালী হৈ আছে বুলি কৈছে। আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ লিমিটটো মিলি যায়। তেতিয়াহ'লে আপোনালোকে দেখা পাইছে URৰ বাবে 16টা পদ খালী আছে, OBC বাবে 9টা, SC বাবে 2টা, ST যিটো হিলছ হয় সেইটোৰ বাবে 2টা আছে, ST প্লেইনছ যিসকল হয় তেওঁলোকৰ বাবে 3টা আৰু EWSৰ কেণ্ডিডেটসকলৰ বাবে 4টা পদ খালী হৈ আছে বুলি বৰ্তমান কৈছে। ইয়াৰ উপৰিও কিছুমান কোৱালিফিকেশ্যন আপোনালোকৰ প্ৰয়োজন হ'ব। যি দেখা পাইছে অফিচ ৱাইজ ভেকেঞ্চি কৈছে ইয়াত। ৰিজনেল ফৰেনচিক ছায়েন্স লেবৰেটৰিজ 24টা পদ আছে। এই 36টা পদৰে 24টা তাত আছে। মোবাইল ফৰেনচিক লেবৰেটৰী 7টা পদ আছে বুলি কৈছে। তাৰপিছত গুৱাহাটী কাহিলীপাৰাত দেখা পাইছে আপোনাৰ ডাইৰেক্টৰ অফ ফৰেনচিক ছায়েন্সত আছে 5টা পদ খালী হৈ আছে। যিটো 36টা পদ খালী হৈ আছে তাৰে ভিতৰে এই 5, 24 আৰু 27টা পদ খালী হৈ আছে বুলি কৈছে। ইয়াত আপোনালোকে দেখা পাইছে আপোনালোকে যদি এপ্লাই কৰিবলৈ হয় কি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেইটো বিষয়ে কৈছে। আপোনালোকৰ যদি কেমেষ্ট্ৰিত BSc আছিলে তেনেহ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰে। বায়'লজি, জুলজি, এথ্ৰপ'লজি আৰু বায়'টেকনলজিত যদি আপোনালোকৰ BSc আছিল তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। বুটানীত থাকিলেও আপোনালোকে এপ্লাইটো কৰিব পাৰিব। BSc ফিজিক্সত, ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যনত যদি আপোনালোকৰ BSc আছিল তেনেহ'লে আপোনালোকে কেটাগৰী 3ত এপ্লাইটো কৰিব পাৰিব বুলি কৈছে। তাৰোপৰি ইয়াত দেখা পাইছে জুনিয়ৰ এছিষ্টেণ্টৰ পদসমূহৰ বিষয়ে কৈছে। ইয়াত জুনিয়ৰ এছিষ্টেণ্টৰ যিকেইটা পদ আছিল সেই পদকেইটাৰ সংখ্যা হৈছে 4টা পদ খালী আছিল বুলি কৈছে। জুনিয়ৰ এছিষ্টেণ্টৰ 4টা পদ। তাৰোপৰি ইয়াত কেটাগৰী ৱাইজ ভাগ কৰি দিয়া হৈছে। আনৰিজাৰ্ভ হৈ আছে 3টা পদ আনৰিজাৰ্ভ হৈ আছে আৰু যিটো ST হিলছৰ বাবে 1টা পদ ৰিজাৰ্ভেশ্যন আছে বুলি কৈছে। তাত অকল ST হিলছৰ কেণ্ডিডেটহে লোৱা হ'ব, অৰ্থাৎ ST হিলছৰ যিসকল ব্যক্তি আছে তেওঁলোকে 1টা পদৰ বাবে এপ্লাইটো কৰিব পাৰে। তেওঁলোকে 1টা পদহে লোৱা হ'ব, বেলেগ কোনো ধৰণৰ কাষ্টৰ মানুহক তাত লোৱা নহয়। এডুকেশ্যন কোৱালিফিকেশ্যনো কৈছে যে আপুনি গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ডিচিপ্লিন যিকোনো ধৰণৰ আপোনালোকৰ ষ্ট্ৰীমৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেশ্যন লৈছে তেনেহ'লে ইয়াত এপ্লাইটো কৰিব পাৰিব। লগতে ইয়াত কৈছে আপোনালোকে দেখা পাইছে 6 মান্থৰ আপোনালোকৰ লাগিব বুলি কৈছে, কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট অতি জৰুৰী হ'ব বুলি কৈছে। তাৰ উপৰিও আপোনালোকৰ যিটো ছফ্টৱেৰৰ নলেজ থাকিব লাগিব, প্ৰচেছৰৰ নলেজ থাকিব লাগিব, স্পীড 6, প্ৰেজেণ্টেশ্যন, গ্ৰাফিক, কনচেপ্ট, বেছিক ইণ্টাৰনেট আৰু ইমেইলৰ আপোনালোকৰ যদি নলেজ আছে কম্পিউটাৰৰ তেনেহ'লে আপোনালোকে ইয়াত এপ্লাইটো কৰিব পাৰিব বুলি কৈছে। ইয়াত চেলাৰী যিটো চেলাৰী হয় চেলাৰীটো আপোনালোকৰ 14,000 টকাৰ পৰা দিয়া হ'ব বুলি কৈছে। 14,000 টকাৰ পৰা 60,500 টকালৈকে আপোনালোকৰ চেলাৰী দিব। তাৰে ভিতৰত আপোনালোকৰ গ্ৰেড পে' থাকিব। গ্ৰেড পে' হৈছে আপোনালোকৰ 7,600 ৰুপিজকৈ আপোনালোকৰ গ্ৰেড পে' দিয়া হ'ব বুলি কৈছে। আধাৰ ক্ৰাইটেৰিয়া অৰ্থাৎ বাকী কি আপোনালোকৰ প্ৰয়োজন হ'ব এই পদকেইটাৰ বাবে ইয়াত দিছে, আপোনালোকে দেখা পাইছে ধুনীয়াকৈ দি দিছে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ প্ৰয়োজন হ'ব বুলি কৈছে। তাৰপিছত কৈছে যে কেণ্ডিডেটজনে যিজন জুনিয়ৰ এছিষ্টেণ্টৰ বাবে আৰু ছাইণ্টিফিক এছিষ্টেণ্টৰ বাবে যিজনে এপ্লাই কৰিব তেওঁ 21 বছৰৰ ওপৰত হ'ব লাগিব কেণ্ডিডেটজন আৰু 40 বছৰতকৈ তলত হ'ব লাগিব। তাৰ উপৰিও ইয়াত OBCৰ বাবে 3 বছৰ অৰ্থাৎ 40 বছৰতকৈ ওপৰ হ'লে 40 বছৰ লগত 3 যোগ কৰিলে হৈ যাব 43 ইয়াৰ্ছলৈকে OBC কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। লগতে ST আৰু SC যিসকল কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ বঢ়াই দিছে, অৰ্থাৎ তেওঁলোকে 45 ইয়াৰ্ছলৈকে আপোনালোকে যদি SC আৰু ST কেণ্ডিডেট হয় এপ্লাই কৰিব লাগিব। যিটো ইয়াত এপ্লিকেশ্যন ফিজ আমি দিব লাগে, এই পদকেইটাৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। ইয়াত এপ্লিকেশ্যন ফিজ নীল হয়, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আপোনালোকে এপ্লাই কৰোঁতে। কেনেধৰণে এপ্লাই কৰিব দি দিছে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে এখন কিতাপৰ দোকানত গ'লে পাই যাব ষ্টেণ্ডাৰ্ড ফৰ্মখন। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে কিনি আনিব লাগিব। কিনি আনি ইয়াত এড্ৰেছটো দি দিছে, আপোনালোকে চাই ল'ব। মই ডেছক্ৰিপশ্যনত সকলোবোৰ লিংক দি দিম, তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব। যিটো এডভাৰটাইজমেণ্ট অফিচিয়েল ৱেবছাইটৰ হয় তাৰ এডভাৰটাইজমেণ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াত দেখা পাইছে আপোনালোকে ক'লৈ পঠিয়াব লাগিব, ডাইৰেক্টৰ ফৰেনচিক ছায়েন্স আছাম কাহিলীপাৰালৈ পঠিয়াব লাগিব। ইয়াত পিন নম্বৰ দি দিছে 781018 বুলি পিন নম্বৰটো দিছে। আপোনালোকে এইটো এড্ৰেছত পঠিয়াব লাগিব বুলি কৈছে। আৰু যিখিনি আপোনালোকৰ প্ৰয়োজনীয় ডকুমেণ্টছ হয় কি ডকুমেণ্টছ আপোনালোকে তাত এপ্লিকেশ্যনখনৰ লগত দিব লাগিব আপোনালোকে দেখা পাইছে। পাছপৰ্ট চাইজ বৰ্তমান আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ যিটো ফটোও দিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন যি বিচাৰিছে তাৰ চাৰ্টিফিকেট দিব লাগিব। লগতে কাষ্ট যদি কোনো কাষ্টৰ হয় কাষ্ট চাৰ্টিফিকেট, তাৰপিছত বাৰ্থ চাৰ্টিফিকেট দিব। এজৰ বাবে আপোনালোকে এডমিট কাৰ্ড
দিলেও হ'ব ইয়াত বুলি কৈছে। তাৰপিছত ইকনমিকেল উইকাৰ ছেকশ্যনৰ যদি আপোনালোকৰ চাৰ্টিফিকেট আছে তেনেহ'লে সেইখন আপোনালোকে আপলোড দিব পাৰে বুলি কৈছে, বা সেইখন আপোনালোকে জেৰক্স কৰি পঠিয়াব লাগিব, যিটো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লিকেশ্যনখন গাঁঠি দিব। তাত চেল্ফ এটেচ এনভলভ লাগিব বুলি কৈছে, আৰু 5 টকীয়া এটা ষ্টাম্প লগাই পঠিয়াব লাগিব এনভলভটোত। তাৰপিছত আপোনালোকে দিছে ইয়াত এড্ৰেছ দিব লাগিব, পিনক'ড দিব লাগিব। এইখিনি সকলোৱে যদি অফলাইন আপোনালোকে আগতে এপ্লাই কৰিছে তেনেহ'লে গম পাব প্ৰচেছবোৰ কেনেধৰণে আপোনালোকে পঠিয়াব লাগিব। ইয়াত কৈছে ষ্টাৰ্টিং আপোনালোকৰ অফলাইন যিটো পঠিয়াব সেইটো ষ্টাৰ্টিং 6 অক্টোবৰৰ পৰা হৈছে বুলি কৈছে, 6 অক্টোবৰ। আৰু যিটো লাষ্ট ডেট হয়, অৰ্থাৎ লাষ্ট ডেট হয় এপ্লিকেশ্যনখন পাবগৈ লাগিব তাত 29 অক্টোবৰৰ আগতে। 29 অক্টোবৰৰ আগতে যদি এপ্লিকেশ্যনখন পায় তেনেহ'লে আপোনালোকৰ ফৰ্মখন ছাবমিট হ'ব বুলি কৈছে। যিটো এডভাৰটাইজমেণ্ট লিংক আছে সেই এডভাৰটাইজমেণ্ট লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত চিলেকশ্যন প্ৰচেছটো দিছে, কেনেধৰণে চিলেকশ্যন প্ৰচেছ হ'ব কৈছে। ইয়াত চাওক আপোনালোকে ৰিটেন টেষ্ট হ'ব বুলি কৈছে। ৰিটেন টেষ্ট হোৱাৰ পিছত আপোনালোকৰ ইয়াত স্কিল টেষ্টটো হ'ব বুলি কৈছে। প্ৰথমতে আপোনালোকৰ কি হ'ব, এক্সামিনেশ্যনটো কেনেধৰণে হ'ব সেইটো বিষয়ে দিছে ইয়াত আপোনালোকে চাওক। ইয়াত আপোনালোকে দেখা পাইছে যে চাইণ্টিফিক যিটো এছিষ্টেণ্টৰ পদ আছে তাৰ ছাবজেক্ট কি আহিব, কনচাৰ্টেড ছাবজেক্টছ জেনেৰেল নলেজ আৰু ইংলিছ আহিব বুলি কৈছে। ৰিটেন টেষ্ট 75 মাৰ্কছৰ হ'ব, স্কিল টেষ্ট 25 মাৰ্কছৰ হ'ব, লগত টোটেল হ'ব আপোনালোকৰ 100 মাৰ্কছ চাইণ্টিফিক এছিষ্টেণ্টৰ বাবে। তাৰপিছত যিটো জুনিয়ৰ এছিষ্টেণ্টৰ পদ আছে, জেনেৰেল নলেজ আহিব আপোনালোকৰ, ছাবজেক্ট জেনেৰেল ইংলিছ আহিব, কোৱান্টিটিভ এপ্টিটিউডৰ নলেজ ইন কম্পিউটাৰ আপোনালোকৰ নলেজৰ ওপৰত আহিব। ইয়াত যিটো ৰিটেন টেষ্ট হ'ব এইটো 100 মাৰ্কৰ হ'ব, আৰু স্কিল টেষ্ট 50 মাৰ্কৰ, অৰ্থাৎ আপোনালোকৰ টোটেল 150 মাৰ্কৰ এক্সাম হ'ব বুলি কৈছে জুনিয়ৰ এছিষ্টেণ্টৰ বাবে। এনেধৰণে কৰি আহিব। তাৰোপৰি আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰক নতুন নতুন তথ্য জানি থাকিবৰ বাবে জবৰ ৰিলেটেড। আৰু ছাইডৰ যিটো নটিফিকেশ্যন বেল আছে আপোনালোকে দেখা পাইছে, সেইটো ঘণ্টিটো ক্লিক কৰি যাওক আৰু তাত অলত ক্লিক কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে যিটো ভিডিঅ' চাই আছে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব আৰু লাইক কৰিব, লগতে আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলি সকলোৰে লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।